আমি খুব ভাল পাওঁ তাক। হয়, গতিকে অসমৰ ৰাইজক বা সমগ্ৰ ৰাইজক আমি অনুৰোধ জনাম। আপোনালোকক মই ভিতৰৰ পৰিৱেশ অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতে ঘৰটো সঁচাকৈ বহুত ধুনীয়া, বহুত আছে। মাছৰ বজাৰ পিনে আছে নেকি? অঁ, এইপিনে আছে আকৌ। এইপিনে মাছৰ বজাৰ ভিতৰত সোমালোঁ, মাছ অলপ লৈ লওঁ। মাজনী চাফা কৰি আছে ভালকৈ। গুড মৰ্ণিং বন্ধুসকল, আৰু আজি ৰাতিপুৱাই ওলাই আহিছোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ বোলো, আৰু পোনে ওলাই আহিছিলোঁ। দেখিছে ৰ'দটো পূৰা ডাঙৰকৈ ওলাই আহিছে, আৰু মই এতিয়া বৰ্তমান আছোঁ দুই পিনে সেউজীয়া ধাননি পথাৰৰ মাজৰ এটা ৰাস্তাত, আৰু যিটো ৰাস্তা আমাৰ ঘৰৰ পৰা সুবাচুক হৈ যাব পাৰি, সুবাচুক যিখন গাঁও আগতে আপোনালোকক কৈছিলোঁ গাঁওখনৰ। আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মৰাণৰ বিপিন চাওডাঙৰ ঘৰ। কিমান সম্ভৱ হ'ব বা কিমান আশা পূৰণ হ'ব, বিপিন চাওডাঙক লগ পাব পাৰোঁ বা তেখেতৰ ঘৰটো দেখাব পাৰোঁ, সেইটো নাজানো, কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিমান পাৰোঁ চেষ্টা কৰিম দেখাবলৈ তেখেতৰ ঘৰৰ লগতে বিপিন চাওডাঙৰ ককাইদেউক লগ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গম পাইছে আপোনালোকে ভিডিঅ'টো কেনেকুৱা হ'ব, পূৰা আজি মানে ধামাকা হৈ যাব, বহুত কিবা কিবি ভিডিঅ'টো হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি যাত্ৰা কৰিব লৈছোঁ মৰাণলৈ আমাৰ ঘৰৰ পৰা, আৰু মৰাণলৈ যাত্ৰা কৰিম R15ত, বাইকত যাম, আৰু লগতে এয়া গুণিন হাই এটা কৈ দে। গুণিনৰ লগত যাম। আগৰ ভিডিঅ'কেইটা আপোনালোকে দেখিলে, গুণিনৰ লগতে চুকাফা লগতে মেৰিটাইমকেইটা দেখাইছিলোঁ। আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। যাত্ৰা আৰম্ভ কৰাৰ আগতে মোৰ ইণ্ট্ৰ'টো লগাই লওঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। গতিকে বলক আমি গৈ থাকোঁ বিপিন চাওডাঙৰ ঘৰলৈ। আৰু এতিয়া আমি পালোঁ সেয়া মেৰেলা তিনিআলিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে গৈ আছোঁ মৰাণ হৈ। আৰু এতিয়া আমি পালোহি ঘূৰণীয়া, আৰু বৰ্তমান বাজিলে 7:05। আমি 5:30মান বজাতে ওলাই আহিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ সময় নিমিলিলে, সেইটো কাৰণে অলপ দেৰি হৈ গ'ল। দেৰি হ'ল যদি একো নাই, আমি সোনকালে গৈ পালেই হয়। আৰু এতিয়া বৰ্তমান আমি মৰাণ পালোহি, মৰাণ টাউন। আৰু সেই বাইকত অহাৰ কাৰণে চুলিখিনি দেখিছে কেনেকুৱা হৈ গ'ল। আৰু বিষ্ণুপুৰলৈ বেছি নাই, 15 মিনিটমানৰ বাট হ'ব, তাৰপিছতে বিষ্ণুপুৰ পামগৈ। এতিয়া বৰ্তমান মৰাণ টাউন, এয়া ৰাতিপুৱা 7:20 হৈ আছে। ৰাতিপুৱা 7:20ত আমি পাই গ'লোহি, আৰু ঘৰৰ পৰা ওলাই আহিছিলোঁ ৰাতিপুৱা 6:36, আৰু বৰ্তমান এতিয়া আমি পালোহি 7:20, মানে এঘণ্টা বাটো নহ'ল, প্ৰায় মৰাণ পাবলৈ আমাৰ 40-45 মিনিটমান সময় লাগিলে। আৰু এতিয়া আমি গৈ থাকোঁ বিষ্ণুপুৰলৈ। গতিকে বলক। এতিয়া আমি বৰ্তমান পালোহি বিষ্ণুপুৰ, আৰু বিষ্ণুপুৰ পালোহি হয়, কিন্তু এতিয়ালৈকে মানে কি হৈছে, আমি হঠাৎ আহি গৈছোঁ, আৰু কোনো ইনফৰ্মেশ্যন নাই পোৱা, বা বিপিন চাওডাঙ ডাঙৰীয়াক ককাইদেউক আমি লগো পোৱা নাই, বা কোনো যোগাযোগ কৰি অহা নাই, আৰু তেখেতৰ ঘৰটো চিনি নাপাওঁ। সেইটো কাৰণে আমি এতিয়া বিচাৰিব লাগিব, অলপ অসুবিধা হ'ব, সেইখিনি আপোনালোকক ভালকৈ দেখাব নোৱাৰিম। আৰু মই মৰাণলৈ আহি থাকোঁতে মানে বাটৰ ভিডিঅ'বোৰ ভালকৈ কৰিব নোৱাৰিলোঁ, গতিকে তাৰ বাবে মোক ক্ষমা কৰি দিব। আৰু এতিয়া বলক। আৰু আমি এতিয়া বৰ্তমান বিপিন চাওডাঙ ককাইদেউৰ ঘৰলৈ গৈ আছোঁ হয়, কিন্তু মানে আধা ৰাস্তাৰ পৰা মনটো এনেকুৱা ভয় ভাৱ এটা লাগিছে, কিয়নো তেখেতক এবাৰ ফাৰ্ষ্ট লগ পাম, আৰু কথা পাতি আগে পিছে লগ পোৱা নাই, সেইটো কাৰণে অলপ ভয় ভাৱ এটা লাগি আছে। যাৰে হ'লেও প্ৰথমবাৰ সেইটো হয়, তাৰপিছত আৰু কি হয় দেখা যায়। বন্ধুসকল, আমি এতিয়া বৰ্তমান বিষ্ণুপুৰ পালোহি, আৰু লাহে লাহে কথাখিনি কৈ আছোঁ। আৰু এয়া আমি বৰ্তমান বিপিন ককাইদেউৰ ঘৰ পালোহি। তেখেতৰ ঘৰটো বিচাৰি ওলালোঁ, কিন্তু এটা দুৰ্ভাগ্যৰ কথা যে তেখেত বৰ্তমান এতিয়া ঘৰত নাই। আৰু অলপ দেৰি আমি ৰখি চাইছোঁ, আৰু তেখেতলৈ ফোনো কৰিছোঁ, ফোনটো ছুইচ অফ হৈ আছে বুলি কৈছে। গতিকে আমি চাওঁ অলপ দেৰি ৰখি তেখেতলৈ যদি লগ পাওঁ তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম। আৰু তেখেত ককাইদেউলৈ বহুত দেৰি ৰখি অলপ ভাগৰ লগা নিচিনা আহিলে, আৰু ওচৰতে এখন সৰুকৈ হোটেল আছিলে, ইয়াতে অলপ চাহ একাপ খাই লওঁ বুলি, যিহেতু ৰাতিপুৱা আহিলে একো এটা নোখোৱাকৈ চাহ একাপ খাই লৈছোঁ। এতিয়া শুনামতে শুনিছোঁ বিপিন ককাইদেউ ঘৰ আহিলে বোলে, এতিয়া যাওঁ, কি হয় চাম আৰু লগ কৰি। বৰ্তমান আমি বিপিন ককাইদেউ ঘৰ পালোহি, আৰু তেখেতৰ ঘৰৰ সন্মুখৰ পৰা তেখেতৰ ঘৰটো ভালকৈ এবাৰ দেখাবলৈ চেষ্টা কৰিম। আৰু তেখেতে ঘৰৰ ভিতৰতে আছে, বলকচোন আমি যাওঁ, তেখেতক লগ কৰোঁগৈ, আৰু তেখেতে কি মানে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এইটোৱে বিপিন ককাইদেউৰ ঘৰটো, এবাৰ ভালকৈ চাব পাৰে। মৰাণৰ বিষ্ণুপুৰত আছে তেখেতৰ ঘৰটো, আৰু যথেষ্ট ভাল লাগিছে আহি পিনে, পৰিৱেশটো চাই যথেষ্ট ভাল লাগিছে। বলকচোন ভিতৰৰ পৰা চাওঁগৈ। এইটোৱে হৈছে বিপিন ককাইদেউৰ ঘৰটো, আৰু ঘৰৰ পৰিৱেশটো আপোনালোকক এবাৰ ভালকৈ দেখাই দিছোঁ।
পৰিৱেশটো চাওকচোন ইমান সুন্দৰকৈ মানে সজাইছে সঁচাকৈ ইয়াত সোমোৱাৰ লগে লগে এটা মনটো মানে বেলেগ এটা মনোভাৱ আহি পৰে আকৌ এটা মনোমোহা পৰিৱেশ আৰু এইটোৱে হৈছে বিপিন ককাইদেউৰ ঘৰটো আৰু তেখেতৰ ঘৰটো এবাৰ ভালকৈ আপোনালোকক এবাৰ দেখাই দিছোঁ আৰু এজন শিল্পীৰ মনোভাৱ যিমানখিনি থাকিব লাগে যথেষ্টই বহল মনৰ এই ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিলোঁ আমাৰ ঘৰৰ পৰিৱেশটো দেখাই দিছোঁ আৰু আমাৰ ওচৰত বৰ্তমান এয়া বিপিন ককাইদেউ আছে আৰু ককাইদেৱে যথেষ্ট ব্যস্ত হৈ থাকে আৰু ব্যস্ততাৰ মাজতে যথেষ্টখিনি আমাক সময় দিছে আৰু এয়া বিপিন ককাইদেউ তেখেতক আমি লগ কৰিবলৈ আহিলোঁ লেপেটকটাৰ পৰা মৰাণলৈ আৰু আহিয়ে যথেষ্ট ভাল লাগিলে আৰু মই প্ৰথমে ককাইদেউক এটা সেৱা জনাইছোঁ আৰু ধন্যবাদ ভাইটি দয়ানন্দ ব্লগ হয় দয়ানন্দ ব্লগাৰ গতিকে এই চেনেলটিৰ জৰিয়তে ইউটিউব চেনেলটোৰ জৰিয়তে মই অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ পুনৰবাৰ আৰু ভাইটি এটা এই চেনেল খুলিছে গতিকে আমি খুব ভাল পাওঁ তাক গতিকে অসমৰ ৰাইজক বা সমূহ ৰাইজক আমি অনুৰোধ জনাম যাতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ইয়াক এখোজ আগবাঢ়ি যোৱাত সহায় কৰিব হয় যথেষ্টখিনি মানে আপোনাৰ পৰা প্ৰেৰণা পাইছোঁ আৰু আপোনালোকেও যাতে মৰম চেনেহ দিয়ে এনেকৈ আৰু আপোনালোকৰ ঘৰৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ বেছি আৰু ব্যস্ত হৈ থাকে যিহেতু ইমান ভালকৈ আপোনালোক গোটেইখিনি দেখাব নোৱাৰিব পাৰোঁ যিমানখিনি পাইছোঁ দেখাইছোঁ আৰু যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু এইটোৱে হৈছে ঘৰৰ ভিতৰৰ পৰিৱেশ ইমান ধুনীয়া চাওকচোন ঘৰৰ ভিতৰৰ পৰিৱেশ আৰু এইপিনে বেক কেমেৰা আপোনালোকক ভালকৈ আচলতে আমাৰ এইখিনি বস্তু দেখাব বিচাৰিছে হয় এইখিনি ইয়াত যিমান আছে আচলতে মোৰ ল'ৰাটোৰ প্ৰেজেণ্ট হয় প্ৰাইজ সি ঢোল বজাই প্ৰাইজ হয় গতিকে এইবোৰ তাক মানে বনাই দিছে মানুহে যথেষ্ট ধুনীয়া আৰু যথেষ্ট আছে এইবিলাক এই হাতীটো বোকাখাটৰ এখন বিহুতলিৰ পৰা দিয়া বোকাখাটত মানে সেই তনয়কে দিছিলে হয় মোৰ বস্তু আছে ইয়াতে আপোনাৰ তাকে আৰু আছে মই সদৌ অসমৰ ভিতৰতে বেষ্ট কম্প'জাৰ এৱাৰ্ড পাইছিলোঁ সদৌ অসমৰ ভিতৰতে বেষ্ট কম্প'জাৰ এৱাৰ্ড এইটো মাই গড সদৌ অসম বেষ্ট আৰু এইখিনিয়ে আপোনাৰ এৱাৰ্ডখিনি নহয় জানো এৱাৰ্ডবিলাক আছে ধুনীয়াকৈ সজাই থৈ দিছে এৱাৰ্ডবোৰ সঁচাকৈ যথেষ্ট সুন্দৰ আৰু এইটো ইকুৰিয়ামটো মাছখিনি দানা চানা দিছেনে দিয়া হয় ন ব'লক যথেষ্ট মাই গড ইমান ধুনীয়াকৈ আৰু এইখন লাগিছে এইখন আপুনি টেৰাকোটা যথেষ্ট সুন্দৰ মানে কষ্টলি হয় হ'ব আপোনালোকক মই ভিতৰৰ পৰিৱেশ অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতে ঘৰটো সঁচাকৈ বহুত ধুনীয়া বহুত নেক্সট ব্লগত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বিপিন ককাইদেউৰ ফিচাৰী আছে ফাৰ্ম আছে ফাৰ্মত যদি যাব পাৰোঁ তেনেহ'লে নেক্সট ব্লগত আপোনালোকে দেখিব পাব তেখেতৰ ফিচাৰীটো দেখাবলৈ চেষ্টা কৰিম আৰু তেখেতে যে এজন শিল্পী হৈও বহুত কষ্ট কৰিব ভয় নকৰে বা এলাহ নকৰে এইটো প্ৰমাণ কৰি দিব সেই ফিচাৰী বা ফাৰ্মখন দেখিলে আপোনালোকে গম পাব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ সমাপ্ত কৰাৰ আগতে আপোনাকো মই পুনৰবাৰ শ্ৰদ্ধা ভক্তি সেৱা জনাইছোঁ কিবা ক'ব নেকি শেষত আপোনালোকে দেখিব যদি ভাইটি যায় মোৰ ফাৰ্মখন মানে মই য'ত ফিচাৰী কৰিছোঁ তাত হাঁহ কুকুৰা পুহিছোঁ গাহৰি পোহাৰ এতিয়া পৰিকল্পনা কৰি আছোঁ লাহে লাহে কামবিলাক হৈ আছে সেয়াই আৰু মানে কি হৈছে কথাটো কৈ দিছোঁ হাঁহ কুকুৰা বুলি ক'লে কাৰণ সেইটোৰ প্ৰতি মোৰ যথেষ্ট হেৰি আছে ময়ো মানে গাহৰি পুহিছিলোঁ আৰু ব্ৰইলাৰ ফাৰ্ম আছিলে মোৰ কাৰণে কি হ'ল কৰোণাই মোক যথেষ্ট ধ্বংস কৰি দিলে প্ৰায় মানে ধ্বংস কৰি দিলে আৰু এটা বেমাৰ আহিছিলে নহয় গাহৰিৰ সেই গাহৰিৰ বেমাৰটোৱে মানে মোৰ একেবাৰে গাহৰি 4-5টামান আছিলে মাৰি পেলালে একেবাৰে যথেষ্টখিনি মোৰ ক্ষতি হ'ল ব্ৰইলাৰ ফাৰ্মো গ'ল আৰু এতিয়া সেয়া আৰু সেইটো কাৰণে চাবলৈ ইচ্ছা জাগি আছে সেইটো কাৰণে যিমান পাৰোঁ আপোনালোক চেষ্টা কৰিম দেখাবলৈ
আৰু হঠাৎ বিপিন ককাইদেউৰ ঘৰৰ পৰা গুচি আহিলোঁ আমি মৰাণ টাউন পালোহি আৰু সেইখিনি নেদেখালোঁ আৰু অহা কেনেকৈ আহিছিলোঁ কাৰণটো হৈছে আমি 4টা বজাত আকৌ পুনৰ যাম ফাৰ্মখনলৈ গতিকে সোনকালে গুণিন বুলি কয় তেখেতৰ বাইকৰ ঘৰলৈ যাব লাগিব বাইকৰ ঘৰতে সেই সময়কণ 4টা বজালৈকে সিহঁতৰ ঘৰত থাকিম গতিকে সিহঁতৰ ঘৰলৈ যাওঁ বুলি ওলাই আহিলোঁ বাকীখিনি নেক্সট ভিডিঅ'ত আপোনালোকে চাই থাকিব আৰু এতিয়া বিপিন ককাইদেউৰ ঘৰৰ পৰা আহি পিনে মৰাণ টাউনত আছোঁ মৰাণ টাউনৰ মাজতে এই গুণিনে মাছ লয় সেইটো কাৰণে সিহঁতৰ বাইকৰ ঘৰত সোমাই যাম আৰু বিপিন ককাইদেউক আকৌ লগ কৰিমগৈ 4টা বজাৰ পিছতে তেখেতে হেৰি হ'ব কি বুলি কয় ফাৰ্মখনলৈ যাব গতিকে ফাৰ্মখনত তেখেতক লগ কৰিবলৈ যাম এতিয়া মাছৰ বজাৰত আহিছোঁ কোনপিনে আছে মাছৰ বজাৰ এতিয়া মাছৰ বজাৰত অলপ মাছ লওঁ আৰু মৰাণ টাউনৰ ভিতৰ বজাৰখন আপোনালোকক এবাৰ ভালকৈ দেখাই দিছোঁ চাই লওক ভিতৰ টাউনখন অলপ দেখাই লওক আৰু বৰ্তমান আহি আছোঁ আৰু এনেকৈ ভিডিঅ' কৰা বিশেষ নাই বাৰু মানুহৰ মাজত এবাৰ প্ৰথম কৰিছোঁ ভালকৈ দেখাইছোঁ আমাৰ এইপিনে আছে মাছৰ বজাৰ পিনে আছে নি এইপিনে আছে আকৌ এইপিনে মাছৰ বজাৰ ভিতৰত সোমাই লওঁ মাছ অলপ লৈ লওঁ সেইপিনে বোলে দাদাজনৰ ওচৰত মাগুৰ কুচি আছে কেনেকৈ কুচিয়া 600 টকা কেজি বাপৰে ঘৰৰ নে হেৰি পোহা হয় বিলৰ হয় মাছ আছে ন ঠিক আছে ভাল লাগিলে অঁ ৰূপচন্দাবিলাক সেইখন মাছৰ বজাৰ ভিতৰত মই ভালকৈ দেখাই দিছোঁ মাছ ক'ত ল কোনে মাছৰ বজাৰ ভিতৰত চাই লওক মাছৰ বজাৰখন মাছ লৈ আছোঁ দোকানজনৰ পৰা মাছ দাদা মাছবোৰ ৰেট কেনেকৈ এইবিলাক 160 টকা চবৰ অঁ দাদাজনৰ ওচৰতে লৈছোঁ মাছ অলপ লৈ লওঁ বোলো ধুনীয়াকৈ কাটি দিব দেই মাছজনী চাফা কৰি আছে ভালকৈ মাছ লৈ ল'লোঁ মাছ লৈ পিনে এতিয়া ওলাই আহিছোঁ সিহঁতক ঘৰলৈ যাওঁ তাত গৈ পিনে অলপ দেৰি ৰেষ্ট ল'ব লাগিব আকৌ 4টা বজাত আহিব লাগিব গতিকে ইমানখিনি আৰু